Hello guys, welcome back to my YouTube channel. So আজি মানে আপোনালোকৰ আমাৰ নতুন ঘৰৰ কাম আৰম্ভ হৈ গৈছে আৰু নতুন ঘৰৰ কাম আৰম্ভ আমাৰ কেউবাই গৈছে কিন্তু কাম আমাৰ ফিনিশিং হোৱা নাই মানে শেষ হোৱা নাই আৰু এইটোৱে হৈছে আমাৰ নতুন বনাই থকা ঘৰটো আৰু ইফালে আছে এয়া ইটা আৰু এয়া বালি কি কৰিছ বালি চালিবি বালি চালি আছা হে আৰু এইটো হৈছে টিকলা আমাৰ টিকলা আৰু এতিয়া বলক আজি আমাৰ ঘৰটো আপোনালোকক দেখুৱাই আছোঁ নতুন ঘৰটো কেনেকৈ বনাই আছে আৰু এইখিনিতে চিৰি হ'ব আৰু চিৰি দি এনেকৈ উঠি আৰু এইটো মানে বহা বাৰাণ্ডা হ'ব আৰু ইফালে এইটো ৰুম আৰু এইটো ৰুম আৰু ইফালে এইটো এটা ৰুম আৰু ইফালে এটা এইটো ৰুম আৰু ইফালে মিস্ত্ৰী লাগি আছে আমাৰ এইটো মিস্ত্ৰী মিস্ত্ৰী দা হাই হাই কৈ দি এয়া আমাৰ মিস্ত্ৰী দা লাগি আছে আমাৰ মিস্ত্ৰী মানে আৰম্ভণিৰ পৰাই লাগি আছে মিস্ত্ৰীয়ে আমাৰ তাৰমানে ঘৰটো কমপ্লিট কৰিব লাগিব আৰু ইফালে এইটো ৰুম আৰু ৰুম আছে আৰু ইফালে এইটো ৰুম আছে সেইটো এটা ফাঁকেদি দেখাই দিছোঁ আৰু মানে ইফালে দৰ্জা আৰু ইফালে দৰ্জা নাই দৰ্জা সেইটো ৰুমৰ দৰ্জা সিফালে আছে আৰু এইটোৱে ৰুম এটা ৰুম দুটা ৰুম তিনিটা ৰুম এইটো ৰুম আৰু এইখন দৰ্জা হ'ব আৰু ইফালে এইখন দৰ্জা নাই দৰ্জাখন সিফালে দৰ্জা এখন আছে আৰু এয়া ভেণ্টিলেশ্যন পকাৰ ভেণ্টিলেশ্যন আনিছোঁ কালি আৰু ইফালে আছে এয়া ভেণ্টিলেশ্যন পকাৰ ভেণ্টিলেশ্যন আনিছোঁ কালি আৰু ইফালে এয়া খিৰিকী আৰু এয়া খিৰিকী এয়া আৰু ইয়াত খিৰিকী আৰু নতুন খিৰিকী দৰ্জা খুলি এনেকৈ চাব পাৰিম কি কৰিছ ভাই আকৌ আহিছে তই হে আকৌ আহিছা আৰু ইফালে আছে আৰু ইফালে ভিতৰে দৰ্জা দিয়া নাই আৰু এইখন দৰ্জা আৰু এইখন দৰ্জা হ'ব ইফালে বাহিৰে দৰ্জা আছোঁ সেইটো ৰুমৰ তাৰমানে ভিতৰে দৰ্জা নাই এইটো এক্সট্ৰাকৈ তাৰমানে ৰুমটো আৰু মায়ে কি কৰিছা আৰু মায়ে মানে আৰু এয়া নতুন ঘৰৰ মানে কাম কৰি আছোঁ মিস্ত্ৰীৰ যোগালী ময়ে লাগি আছোঁ আৰু পূৰা মানে কাম কৰি আছোঁ মিস্ত্ৰী আৰু পূৰা কাম কৰি আছোঁ আৰু আজি মানে বহুত কষ্ট হৈছে মোৰ আৰু এয়া মানে পকা হেৰি আৰু এনে মছলা পকা ঘৰৰ তাৰমানে যোগালী হৈছোঁ মই আমাৰ নিজৰ ঘৰৰ এয়া মানে কাম কৰি আছোঁ গাইছ কেমেৰামেন আহি যা কেমেৰামেন আহি যা আজি বহুত কষ্ট হৈছে মানে মোৰ আজি বহুত কাম কৰি আছোঁ কষ্ট হৈছে আৰু এইটো বাজি ওপৰত দাঙি দিব লাগিছে আৰু এইটো মানে ওপৰত দাঙি দিব লাগিব না ওপৰত মানে ধুনু কলিতা কি কৰিছা নাকত এয়া শিঙুৰ তোমাৰ চাও শিঙুৰ আৰু এইটো ভাগি নহয় আমাৰ নাকত শিঙুৰ লাগি আছে শিঙুৰখিনি মুচি দিয়া আৰু আমাৰ মায়ে কি কৰিছে চাউলৰ মিস্ত্ৰীৰ কাৰণে কি কৰি আছে কি কৰিছা মায়ে আৰু এই মায়ে কি পিঠা বনাইছে টিপটৰ খোলত দিয়া পিঠা টিপটৰ খোলত দিয়া আৰু ইয়াত টিপটৰ খোলত দিয়া পিঠা বনাইছে আমাৰ মায়ে মানে চাহৰ নাস্তা আৰু মিস্ত্ৰীৰ কাৰণে মিস্ত্ৰী ৰাখাব যোগালী ৰাখাব টিপটৰ মুখত দিয়া পিঠা বদিনৰ ওপৰত খাম টিপটৰ মুখত দিয়া পিঠা খাৱাই নাই তাৰমানে আৰু মায়ে টিপটৰ মুখত দিয়া পিঠা বনাই আছে বহুত দিনৰ মূৰত বনাইছা না আৰু নাৰিকল দিলে বঢ়িয়া হ'ল চেনি দিছোঁ চেনি দিছা আৰু এটা চেনি দিছে গাইছ চেনি দি বনাইছে আৰু ইফালে এয়া মছলা আৰু ইফালে ঘৰ আৰু এয়া আমাৰ চাহৰ নাস্তা আহি গ'ল আমাৰ আৰু এয়া মিস্ত্ৰী দাই চাহ খাই আছে চাহটো খাই লওঁ লাল চাহ আৰু টিপটৰ মুখত দিয়া পিঠা চেনি দি বনাইছোঁ মজা লাগছে বঢ়িয়া লাগছে খা ওপৰৰ পৰাই উঠি দেখাই দিম কেনেকুৱা হৈছে মানে লুকটো
ঘৰৰ লুকটো কেনেকুৱা হৈছে চাওক এইফালে এইটো এটা ৰুম ইফালে এইটো ৰুম আৰু ইফালে এখন বাৰাণ্ডা আৰু মিস্ত্ৰী লাগি আছে কামত আৰু এইটো হৈছে ৰুম আৰু এইখন কেনেকুৱা লাগিছে জনাব ইয়াৰ ডিজাইনটো কেনেকুৱা হৈছে ফুল আছে ফুলৰে কেনেকুৱা লাগিছে এইখন জনাব ঘৰটো কেনে লাগছে ঘৰটো কেনে লাগছে ভাল লাগছে না অঁ লাগছে দেখি মজা লাগছে মানে ভাল লাগছে না মজা লাগছে ধুনীয়া লাগছে আৰু তহঁতৰ যি বনাইছে এটা সেইটো কেনে সেইটোও মজা লাগছে আৰু গাইছ ইহঁতেও এটা নতুন ঘৰ বনি আছে আৰু মই দেখুৱাম বাৰু ঘৰটো নে কি গাইছ নতুন ঘৰৰ কাম কৰি আছো তেহে মানে কাম কৰিব পৰা ভিতৰত বাহিৰে দি না আৰু ইয়া মছলা দাঙি আছো বাল্টিঙেদি নতুন ঘৰতে থাকিব পাৰিম পকা আৰু বেক চাইডটো এনেকুৱা হ'ব পিছ চাইড এয়া আৰু বাল্টিংটো ওপৰত যাব তো গাইজ এইটো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু যেতিয়া ঘৰটো টিং চিং খিলোৱা হ'ব তেতিয়া নেক্সট মানে ঘৰটো ধুনীয়াকৈ পিছত দেখুৱাই আছোঁ আৰু এইটো কিয় শিকি আছোঁ তই হে আমাৰ ঘৰত লুকাই আছে কিয়া হে মায়ে মাৰবা খাচ্ছে হে মায়ে মাৰবা খাচ্ছে হে মায়ে মাৰবা খাচ্ছে নেকি লুকাই আছে যে আমাৰ ঘৰত আহি আৰু এইটো কি বা জলকীয়া দেখোন জলকীয়া চকলেট কোনে দিছে আনি হে হা নেক দাদাই মোক দিছোঁ খা অলপ মই এটা লুকাই আছে মই কৈ দিম মাৰে কৈ দিম আমাৰ ঘৰত লুকাই আছে ই কমনে যায় যায় আমাৰ ঘৰত লুকাই আছে মাৰা কৈ দে ৰ মাৰবোৰক কৈ দে ৰ আমাৰ ঘৰত লুকাই আছে তই মিঠা নে কি জলকীয়াটো হা ফুচ আৰু ইফালে দেখিব যে ঘৰ পূৰা দিনটো মানে ঘৰৰ কামত পূৰা ব্যস্ত আৰু এতিয়া দুপৰীয়া আমাৰ ভাত খোৱাৰ টাইম হ'ল আৰু ইফালে এয়া ভাত আৰু কাম কৰি পূৰা ভাতৰ আজি আছে কণী ভাজা দালি ভাত আৰু এতিয়া ভাত খাম ভাত খাই উঠি আকৌ পুনৰ কামত আৰম্ভ কৰিম